তুমি এটা এটাকে দি আহিবা। এটা এটাকে দিয়া কল এটা এটাকে দিয়া। সভাপতি বাপে দিব কল এটা এটাকে দি দিওঁ সেয়া ল'ৰা ছোৱালী হাতে হাতে এটা এটাকে দি বাহ হ'ব। ভাল ভাল চাই চাবোনেৰে চবে ধুই লৈছিলানে? চেনিটাইজাৰ কৰিছিলানে চবে? ঠিক আছে হ'ব দিয়া। ইয়াৰ পৰাই ভাল লাগিছে নেকি মোৰ মানে গ্লাছখন অলপ বেলেগ মানে কৰিবলৈ আজিৰ এই বিদায় সভাখন অনুষ্ঠিত কৰা হৈছে। আৰু লগতে তেওঁলোকৰ জীৱনৰ শিক্ষকতা জীৱনৰ অভিজ্ঞতাসমূহ তেওঁলোকৰ মনৰ কথাসমূহ তেওঁলোকৰ পৰা জানিব পাৰি। এইখিনিয়ে আছিলে আজিৰ সভাখনৰ মূল উদ্দেশ্য। ধন্যবাদ। ইয়াৰ পৰা এই বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শ্ৰদ্ধাৰ পেগু ছাৰ আৰু বাইদেউ, সন্মানীয় অভিভাৱিকাসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই সম্বৰ্ধনা পত্ৰখন পাঠ কৰিবলৈ লৈছোঁ। মাধৱদেৱ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত ৰামকৃষ্ণ পেগুদেৱৰ আনুষ্ঠানিক বিদায় উপলক্ষে সম্বৰ্ধনা পত্ৰ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। শ্ৰদ্ধাভাজনেকো জয় জয়তে মাধৱদেৱ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আপোনাক সশ্ৰদ্ধ প্ৰণাম আৰু সেৱা জনাইছোঁ। শিক্ষকতা জীৱনৰ এই দীঘল পৰিক্ৰমাৰ অন্তত আপুনি আজি উপনীত হৈছেহি চূড়ান্ত পৰ্যায়ৰ বিদায় বেলাত। বিদায় চিৰশাশ্বত, ই এক নিষ্ঠুৰ সত্য। এই বাস্তৱ সত্যক আমি প্ৰত্যেকেই স্বীকাৰ কৰি ল'বই লাগিব। হে মান্যবৰ, আপুনি 2018 চনৰ পৰা আজিলৈকে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি বিদ্যালয়খনৰ যি সৰ্বাংগীন উন্নতি কৰিলে সেয়া ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। বিদ্যালয়খনক নিজৰ ঘৰখন বুলি ভাবি আভ্যন্তৰীণ দিশৰ লগতে চাৰিওফালৰ পৰিৱেশ সেউজীয়া কৰি তুলি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে সমাজৰ বাবে যি চিৰসেউজ অমৰ অৱদান আগবঢ়ালে তাৰ বাবে আপোনাৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ থাকিম। আজিৰ পৰা আমি এগৰাকী সুদক্ষ অভিভাৱকৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিম। আপোনাৰ কৰ্মজীৱনৰ সফল পৰিক্ৰমাক কেইটামান বাক্যৰে প্ৰকাশ কৰিব নোৱাৰি। এজন প্ৰকৃত সফল শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰী আৰু সমাজৰ প্ৰতিজন ব্যক্তিৰ মনত আপুনি সদায় সন্মানীয় আসনত জিলিকি থাকিব। আপোনাৰ দিহা পৰামৰ্শ সদায় আমাৰ কাম্য হৈ ৰ'ব। শেষত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনাৰ অনাগত জীৱনৰ প্ৰতিটো মুহূৰ্ত সুখৰ হওক আৰু আপুনি সুস্বাস্থ্যৰে দীৰ্ঘজীৱী হওক। অতি শ্ৰদ্ধা আৰু ভক্তিৰে সমূহ সহকাৰী শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকল, মাধৱদেৱ জনজাতি মধ্য ইংৰাজী বিদ্যালয়, তাৰিখ 30/10/2021। সকলোৱে হাততালি এটা মাৰি দিয়ক। পৰম শ্ৰদ্ধাৰ আবিৰ্ভাৱ শব্দমুণ্ড আৰু উপস্থিত প্ৰদান, মই আজি বিদ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লোৱা সহশিক্ষয়িত্ৰী শ্ৰীযুতা চন্দ্ৰদা শইকীয়া বাইদেউ সম্বৰ্ধনা পত্ৰখন পাঠ কৰিবলৈ লৈছোঁ।
বিভ্ৰান্তি হ'ব পাৰে, ভুললৈ মাৰ্জনা কৰিব। মাধৱদেৱ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী শ্ৰীযুতা চন্দ্ৰলতা শইকীয়া। আনুষ্ঠানিক বিদায় উপলক্ষে সম্বৰ্ধনা পত্ৰ। গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্मै শ্ৰী গুৰুৱে নমঃ। শ্ৰদ্ধাভাজন একো। জয় জয়দেৱ মাধৱদেৱ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী হৈ আপোনালৈ যাচিছোঁ ভক্তিভৰা সেৱা আৰু উষ্ম অভিনন্দন। শিক্ষকতাৰ জীৱনৰ এক দীঘল পৰিক্ৰমাৰ অন্তত আপুনি আজি উপবিষ্ট বিদায় বেলাত সময়ৰ আহ্বানক সঁহাৰি জনাই এয়া আমি মানি ল'বই লাগিব। আপুনি এই বিদ্যালয়ৰ ৰূপেৰে পাৰ কৰা প্ৰতিটো দিনৰ স্মৃতি আমাৰ বাবে মিঠা পুৰণি হৈ ৰ'ব। এই সুদীৰ্ঘৰ কালত এই বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰূপে বিদ্যালয়খন নিজৰ ঘৰৰ দৰে ভাবি নিষ্ঠাৰে যি সেৱা আগবঢ়ালে তাৰ বাবে আমি সদায় শ্ৰদ্ধাৰে পাত্ৰী হৈ ৰ'ব। এগৰাকী নিষ্ঠাৱান শিক্ষয়িত্ৰী আপুনি বিদ্যালয়ত যি দায়িত্ববোধৰে পৰিচয় দিছিল তাৰ বাবে আপুনি প্ৰশংসা পাত্ৰী। আপোনাৰ সৎ আচৰণ আৰু কৰ্তব্যনিষ্ঠাই আমাৰ সকলোৰে মনত পুৰণি ৰেখাপাত কৰি থাকিব। শেষত আপোনাৰ কৰ্মময় জীৱনৰ পৰৱৰ্তী কালত প্ৰতিটো দিনেই সুখময় হোৱাৰ লগতে সুস্বাস্থ্য আৰু সুমনৰ অধিকাৰী হৈ জীৱন অতিবাহিত কৰিব পাৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ইতি শ্ৰদ্ধা আৰু ভক্তিৰে সমূহ সহকাৰী শিক্ষক শিক্ষয়িত্ৰী মাধৱদেৱ জনজাতি মধ্য ইংৰাজী বিদ্যালয় তাৰিখ 30/10/2021।